গুড মৰ্ণিং বন্ধুসকল। আজি কাতি বিহু, সকলোলৈ কাতি বিহু শুভেচ্ছা থাকিল। আৰু আজি মই ৰাতিপুৱাই আপোনালোকক এটা ৰিকুৱেষ্ট কৰিবলৈ লৈছোঁ। ৰিকুৱেষ্টটো হ'ল, এতিয়া যিখিনি যুদ্ধ হৈ আছে সেই যুদ্ধখিনি মানে কমিবৰ কাৰণে, যুদ্ধ শেষ হ'বৰ কাৰণে আৰু নহ'বৰ কাৰণে মই ফজৰৰ নামাজ পঢ়ি এইকেইদিন সদায় দোৱা কৰিছোঁ। গতিকে আপোনালোকলৈ মোৰ এইটো বাৰে বাৰে অনুৰোধ কৰিছোঁ, মই আপোনালোক সকলোৱে যোনে যেনেকৈ পাৰে নিজৰ নিজৰ ধৰ্মমতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক আৰু আল্লাহৰ ওচৰত দোৱা কৰক যাতে এই যুদ্ধখন ঠাণ্ডা হয়, সকলো শান্তি থাকক আৰু শান্তি ঘূৰি আহক। গতিকে তাৰে কামনা কৰি সকলোৱে নিজৰ নিজৰ মতে যোনে যেনেকৈ পাৰে মই কৰিবলৈ অনুৰোধ কৰিছোঁ। এইজোপাই মোৰ তুলসীজোপা, দেখিছেনে? তুলসীজোপা মই আগখিনি কাটি দিলোঁ, বহুত দীঘল হৈ গৈছিলে আৰু আগবিলাক কাটি দিলে জোপোহা হয়, তেতিয়া দেখিবলৈও ধুনীয়া লাগে আৰু পোখা বহুত মেলে তেতিয়া। আৰু সেইবিলাক শুকান ডাল বা পাত থাকিলে মই সেইবিলাকো চাফা কৰি থাকোঁ। আৰু ৰাতিপুৱা মই পাতখিনিত অলপ পানী দি দিওঁ, কিয়নো চোকা ৰ'দত পাতখিনি অকণমান শুকান নিচিনা হৈ যায়। সেনেকুৱা নহয় যে আজি বিহু বুলিহে মই তুলসীজোপা যত্ন লৈছোঁ, এনেকুৱা নহয়। মই সদায় ফুলৰ যত্ন লওঁৱেই, সকলোৰে ঘৰতে থাকিব লাগে, গতিকে ময়ো এনেকৈ ৰুই লৈছোঁ। আৰু যিটো বিহু, গতিকে তুলসীজোপাক অকণমান বেছিকৈ যত্ন ল'ব লাগিব। এনেকুৱা নহয় যে আমাৰ মুছলিমে একো কৰিব নাপায়, তেনেকুৱা কোনো কথা নহয়। কিয়নো এইটো বহুত বেমাৰৰ কাৰণেও লাগে তুলসীজোপা, সকলোৱে জানে বহুত বেমাৰৰ কাৰণেই ভাল। তুলসীজোপা দৰ্জা মুখত থাকিলে তাৰ যিটো বতাহ, সেই বতাহটো ভিতৰত সোমালে বহুত বেমাৰৰ কাৰণে ভাল হয়। গতিকে এইটো সকলোৱে জানে এইবিলাক কথা। মই পিঠা বনাবৰ কাৰণে এতিয়া চাউল কেইটামান জাৰি লওঁ, এতিয়া তিয়াই ল'ম পিঠাগুড়িৰ কাৰণে, তাৰপিছতে পিঠা বনাই দেখাম আপোনালোকক বিহুৰ কাৰণে। বিহু বুলি ডলা চালনীবোৰ চব ধুই দিছোঁ। চালনীখন ধুবলৈ থাকি গ'ল, চালনীখনো ৰ'দত শুকুৱাই লওঁ, পিঠা চালিবলৈ লাগিব। সেইটো কাৰণে এইখিনিও তিয়াই থৈ শুকুৱাই ল'লোঁ, তিয়াই শুকালে আৰু এইখিনি এতিয়া পিঠাগুড়ি খুন্দি লওঁ পিঠা বনাবৰ কাৰণে। তিলখিনি ৰ'দত শুকুৱাই লৈছিলোঁ, এতিয়া শুকাই গ'ল আৰু এতিয়া এইখিনি ভালদৰে ভাজি ল'ম। চৌকাটো লেতেৰা হৈ আছে, চৌকাটো মচি লওঁ। এতিয়া ইয়াত পিঠা বনাব লাগিব। তিলখিনি ভাজি লওঁ কেৰাহীখনত, ভালকৈ কাঢ়িব নোৱাৰিলোঁ, তিওৱা দেৰি হ'ল, বাকলিবোৰ ভালকৈ নেৰালে।
গাখীৰ গৰম কৰিলোঁ। ইমান নিদিওঁ।